কথা কবিতা চন্দ্ৰদীপ্ত জীৱনৰ অনন্য দুটি কাব্যৰ শ্ৰুতিৰে অনুভৱৰ স্তূপ। অসমীয়া ভাষা সাহিত্যত কবি যতীন্দ্ৰনাথ দুৱৰাদেৱে কথা কবিতাৰ আৰম্ভ কৰিছিল। অনুভৱ, আংগিক, সত্যকল্প, ব্যঞ্জনাময় আৰু চন্দ্ৰদীপ্ত কাব্যিক শ্ৰুতি এক বিশেষ বৈশিষ্ট্য। কথা কবিতা মূলতঃ কথা আৰু কবিতাৰ সংমিশ্ৰিত বাংময় আৰু প্ৰতীকপূৰ্ণ ৰচনা। পাশ্চাত্য সাহিত্যৰ সংস্পৰ্শত নিৰ্মাণ হ'ল কথা কবিতা। ৰুছ সাহিত্যিক আইভান টাৰ্গেনিভৰ পয়েম ইন প্ৰ'জ আৰু আফ্ৰিকাৰ লেখিকা অলিভ আইনাৰৰ আলমত যতীন্দ্ৰনাথ দুৱৰাদেৱে কথা কবিতা ৰচনা কৰিছিল। কথা কবিতাৰ শিতানত আমি আগবঢ়াইছোঁ যতীন্দ্ৰনাথ দুৱৰাদেৱৰ একমাত্ৰ কথা কবিতাৰ পুথিত সন্নিৱিষ্ট মগনিয়াৰ শীৰ্ষক কথা কবিতা। আহক কথা কবিতা মগনিয়াৰ অনুভৱেৰে উপলব্ধি কৰোঁ জীৱনবোধ, উদযাপন কৰোঁ জীৱন। মগনিয়াৰ কথা কবিতাটি টাৰ্গেনিভৰ দ্য বেগাৰ নামৰ কথা কবিতাটোৰ লগত সাদৃশ্য থকা দেখা যায়। মই বাটেদি গৈ আছিলোঁ। এটা বুঢ়া বেমাৰী হাড় ছাল ওলোৱা মগনিয়াৰ আহি মোৰ ওচৰত থিয় হ'লহি। তাৰ ওঠ হেতা, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰ। হৰি হৰি, দুখত পৰি কেনেকুৱা হৈছে। চকুৰ আগতে দৰিদ্ৰতাৰ কেনে জ্বলন্ত শোক লগা দৃশ্য। সি সেই উখহা অপৰিষ্কাৰ হাতখন মেলি মোক সহায় খুজিলে। মই চোলাৰ মোনাত হাত সোমাই একোকে নাপালোঁ। টকা নাই, ঘড়ী নাই, অইনকি এখন উৰমালো নাই। মই মোৰ লগত একোকে অনা নাছিলোঁ। মগনিয়াৰটোৱে তেতিয়াও মোৰ ওচৰতে হাত পাতি থিয় হৈ আছে আৰু তাৰ দুৰ্বল শৰীৰ কঁপিবলৈ ধৰিছে। মই এনেদৰে থাকিব নোৱাৰি লৰালৰিকৈ তাৰ হাত দুখন সাবুতি ধৰিলোঁ আৰু ক'লোঁ, ককাই, মোৰ ওপৰত খং নকৰিবা। মোৰ হাতত একোৱেই নাই। মগনিয়াৰটোৱে আচৰিত হৈ মোৰ ফালে এবাৰ চালে। হেতা ওঠ দুখনেৰে অলপ হাঁহিলে আৰু সিও মোৰ হাত দুখনত ধৰি অতি কষ্টেৰে মাত লগালে। কি হ'ল? একো কথা নাই। ইয়াৰ কাৰণে অশেষ ধন্যবাদ। ইও এটা দান। মই বুজিলোঁ যে মোৰ এজন লগৰীয়াৰ পৰা ময়ো এটা দান পালোঁ।